গুৱাহাটীত পানী বুলি যে কয় এয়া চাওক আজি হৈছে মহাষ্টমী আৰু আমি দুইটা ওলাই মেলি আহিলোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ নকৰিলোঁ ৰুমতে কৰিছোঁ ক'ত গম পাইছেনে চাওক এবাৰ ৰেল লাইনৰ মাজত আৰম্ভ কৰিছোঁ আৰু ওলাই গৈ আছোঁ আমি এতিয়া উমানন্দলৈ যদিহে উমানন্দ খোলা আছে তেন্তে উমানন্দত গৈ মই ভিডিঅ' বনাই আপোনালোকলৈও আগবঢ়াম আৰু নিজেও চাম কাৰণ মই আজিলৈকে উমানন্দ গৈ পোৱা নাই আহিছোঁ ওলাই আৰু ৰাতিপুৱা আজি বৰষুণ দিছিলে ৰাস্তাবোৰ বৰ বেয়া হৈ আছে তো সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মোৰ ইউটিউব চেনেল মানস ব্লগছ ওলাই আহিলোঁ আৰু এতিয়া আছোঁ চান্দমাৰীত ইমান মানে কিবা দিনটো ভালেই নহয় নে কিনে জানো পাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ কিবা এটা ভাল লগা নাই ইটো ক্লিপ লৈছোঁ কাটিছোঁ সিটো ক্লিপ লৈছোঁ কাটিছোঁ ATMত আহি পইচাটো উলিয়াইছোঁ এবাৰত নোলালে দুবাৰ মাৰিলোঁ ছেকেণ্ড বাৰত পইচাটো একাউণ্টৰ পৰা কাটিলে কিন্তু কেছ নোলালে গতিকে সেইটো আকৌ জানো চাই ঘূৰি আহে নে নাহে সেইটোও আশা কৰোঁ গতিকে কিবা ভালেই লগা নাইচোন আমি আহি পাই গ'লোহি উমানন্দলৈ যোৱা যিটো ঘাট আছে জলপৰী ঘাটত আছোঁ আৰু ইয়াতে টিকট কাটি ল'ম এতিয়া কেইটা বজাত আছে টিকট 4টাত যাব আৰু তাৰ পৰা কেইটা বজাত ঘূৰি আহিব পৰা হ'ব 5টাত তাৰ পৰা ঘূৰি ৰিটাৰ্ণ কেইটাত আহিব 5টাত ন তো আমি টিকট লৈ ল'লোঁ এজনৰ পৰা অহা যোৱা 200 টকাকৈ লৈছে আৰু ভাই লোক কাহ से हो आप लोग दिल्ली से तो आसाम घूमने के लिए अच्छा तो তেওঁলোকো যাব वहाँ पर जाएगा क्या ओके बात करेंगे वहाँ पर তো এইটো ঘাট আমি নিমাতীদি অহা যোৱা কৰি থকা আপোনালোকে দেখে আজি প্ৰথমবাৰৰ বাবে মাজুলীৰে নহয় বা যোৰহাটৰ নিমাতী ঘাটৰ পৰা নহয় জলপৰী ঘাটৰ পৰা যাম উমানন্দলৈ এটা বেলেগ এক্সপিৰিয়েঞ্চ কাৰণ আজিলৈকে তেনেকুৱা এক্সপিৰিয়েঞ্চ হোৱা নাই মোৰ কাৰণ আমি মাজুলীৰ মানুহ মাজুলীৰ পৰা যোৰহাটৰ পৰা মাজুলী গৈ থকা হয় খালি এইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ হ'ব মাজুলীৰ নিমাতীৰ ফেৰীবোৰ শুনিছে চাগে MV পানৈ MV কিবা কিবি পদ্মা আৰু আজি আমি যাম MV জলপৰীত আৰু এটা সৰ্ববৃহৎ নদীদ্বীপত থকা মানুহ আহিছোঁ এটা সকলোতকৈ সৰু নদীদ্বীপ চাবৰ কাৰণে বহুতে চাগে গম পায় কথাটো আৰু যদিহে কোনোবাই নাজানে কথাটো উমানন্দ কি হয় স্ক্ৰীনশ্বট এটা দিছোঁ চাওক সকলোতকৈ সৰু নদীদ্বীপ বিশ্বৰ সকলোতকৈ সৰু নদীদ্বীপ উমানন্দ গতিকে আমি এইখনতে যাম বহি লওঁগৈ এতিয়ালৈকে কোনো দেখা সাক্ষাৎ হোৱা নাই এইখনে যাব আমি আহি তলত ৰখিলোঁ আৰু গম পোৱা নাছিলোঁ যে নাওখন দুখলপীয়া আৰু দেখিলোঁ যে পিছত ওপৰলৈ মানুহ উঠি আহিছে সেইকাৰণে আমি ওপৰলৈ আহি দেখিলোঁ আৰু ইয়াতে বহুত মানুহ বহি আছে আৰু ইয়াৰ পৰা এটা ভিউ চাওক সৌটোৱে হৈছে উমানন্দৰ ওপৰেদি ৰোপৱে যায় খালি ৰোপৱেটো এতিয়া বন্ধ হৈ আছে ন আৰু আমাৰ ভাস্কৰে নতুনকৈ চেনেল এটা আৰম্ভ কৰিছে ভাস্কৰৰ চেনেলটো মই দি দিম লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত গৈ চাবগৈ সুন্দৰ এটা মজা লাগিছে তো আমাৰ এতিয়া ফেৰী এৰিলে সৌটো ঘাট আছিলে তাতে ফেৰীখন ৰখাই থৈছিলে আৰু এতিয়া এৰিলে এইফালে মানুহ চাওক সকলোৱে উমানন্দ চাবলৈ আহিছে ফটো উঠিছে ব্লগ বনাইছে আৰু মই ব্লগ বনাই আছোঁ আৰু ভিউ পইণ্ট চোৱাসকলে ভিউ পইণ্ট চাইছে এতিয়া মই ভিউ পইণ্টো চাম ব্লগো বনাম আৰু আপোনালোককো দেখুৱাম সৌৱা উমানন্দ আৰু আমি তালৈকে গৈ আছোঁ ৰোপৱে বন্ধ কিন্তু চাওক সৌৱা ৰোপৱে চলি আছে ৰোপৱে তাৰো এদিন টেষ্ট লৈ চাম মানে সোৱাদটো লৈ চাম কেনেকুৱা লাগে গৈ আৰু ইমান এটা ধুনীয়া চাৰিওফালে পাহাৰ তাৰ মাজতে ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ মাজত আমি নাৱত উঠি গৈ আছোঁ উমানন্দলৈ পালোহিয়ে বেছি নাই অকণমান আছে আৰু ফেৰীখনৰ আহি ফ্ৰণ্টত পাই গ'লোহি আৰু ফ্ৰণ্টৰ পৰা ভিউটো বেছি ভাল লাগে সৌটো বেছি দূৰ নহয় আৰু আমি ফ্ৰণ্টতে সকলো বহি আছে এফালে আমাৰ ভাস্কৰ আছে ফ্ৰণ্টৰ পৰা বেছি ভাল লাগিছে সেইকাৰণে আপোনালোকক দেখুৱাম বুলি ভাবি ভিতৰৰ পৰা ফ্ৰণ্টলৈ ওলাই আহিছোঁ আপোনালোকে গম পায়নে যে এই বিখ্যাত দ্বীপটোতে উমানন্দ দেৱালয় অৱস্থিত আৰু এই উমানন্দ দ্বীপটোৰ চাৰিওকাষৰ যি আকৃতি আছে আকৃতিৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছসকলে দ্বীপটোক পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ হিচাপে নামাকৰণ কৰিছিল আৰু যদি আপুনি ধৰ্মীয় আখ্যানটোলৈ লক্ষ্য কৰে তেন্তে এই উমানন্দ দ্বীপটো উমা আৰু আনন্দ দুটা শব্দৰে গঠিত আৰু এই উমা শব্দটোৰ অৰ্থ হৈছে পাৰ্বতীৰ আন এটা নাম মানে উমা হৈছে পাৰ্বতীৰ আন এটা নাম আমাৰ ফেৰীখন আহি কাষ চাপিবৰ হ'ল এয়া চাপিলে চাওক
তাত মানুহ ৰৈ আছে, এখন বেলেগ জাহাজত মানুহ ৰখি আছে। জাহাজখন আচলতে ফেৰী হ'ব, তাতে ৰখি আছে। আৰু আমি যাম সেয়া উমানন্দ। আৰু এয়া আমি চিৰি বগাই বগাই আহি আছোঁ উমানন্দলৈ। আৰু মেইন মন্দিৰটো যিটো হোৱাগেই নাই, কিমানবাৰ জোৰ যাব লাগিব, ভাগৰ লাগিছে। আমি এই দাদাজনৰ তাতে ইয়াত ধূপ বন্তি কিনি ল'লোঁ। দাদা ভালে আছে? পূজাৰ শুভেচ্ছা দিলোঁ। আৰু ইয়াত বহুত বেছি, আজি পূজাৰ কাৰণে বেছি হৈছে নি মানুহ? পূজাৰ কাৰণে বেছি হৈছে ন? আৰু আমিও জ্বলাই থৈ যাওঁ যিহেতু আহিছোঁ প্ৰথমবাৰৰ বাবে। এইফালে লৈ ল'লোঁ ইয়াত কৰ হা এটা চেণ্ডেল থ'ম আহা। অঁ, হিন্দু শাস্ত্ৰৰ মতে উমা মানে পাৰ্বতীৰ আনন্দৰ বাবে শিৱই উমানন্দ দ্বীপটোৰ সৃষ্টি কৰিছিল। আৰু জনবিশ্বাস আছে যে শিৱ এই দ্বীপটোত ভয়ানন্দ ৰূপে বিৰাজমান হৈ থাকে। আকৌ যদি আপুনি কালিকা পুৰাণৰ এখন আখ্যান আছে, সেই আখ্যানখনত লিখা আছে যে সতীৰ মৃত্যুৰ পাছত শিৱই ঘোৰ তপস্যাত বহিছিল। আৰু সেই তপস্যা ভংগ কৰিবৰ বাবে দেৱতাসকলে কামদেৱৰ সহায় লৈছিল। আৰু সফল হৈছিল কামদেৱ, যাৰ ফলত শিৱৰ বহুত বেছি খং উঠিছিল। আৰু খং উঠাৰ কাৰণে শিৱই কামদেৱক ভস্মীভূত কৰিছিল, যাৰ বাবে উমানন্দ দ্বীপটোক ভস্মাঞ্চল বুলি কোৱা হয়। গতিকে আপোনালোকে গম পালেই গোটেই কথাখিনি। সৰুকৈ থুলমূলকৈ আপোনালোকক কৈ দিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে এটা ড্ৰোন শ্বটৰ জৰিয়তে মই উমানন্দ দ্বীপটোৰ ডাইৰেকশ্যনখিনি বা কিমান দীঘল, কোনটো ঘাটৰ পৰা কিমান মানে দীঘল হয়, দৈৰ্ঘ্য কিমান, আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু এইটো হৈছে উমানন্দ দ্বীপ। একদম ওপৰৰ পৰা এবাৰ চাওকচোন কেনেকুৱা মজা লাগিছে, নহয় জানো? আহক এবাৰ আপোনালোকক চাই যাওক আৰু A to Z কথাখিনি জানিবলৈ চেষ্টা কৰক, ভাল লাগিব। আমি আহি পূজা কৰিলোঁ। আৰু ইয়াত এটা কথা ক'ব লাগিব, উমানন্দ মন্দিৰটো একচুৱেলি আপোনাৰ শিৱ আৰু পাৰ্বতীৰ মন্দিৰ। আৰু বেলেগ কোনোবা দেৱ দেৱতাৰ ইয়াত মূৰ্তি আছে, বিভিন্ন স্থানত সেৱা কৰিব পাৰি। আৰু মেইনলি যিটোতে আছে আমাৰ শিৱ আৰু শিৱৰ লিংগ ন, শিৱৰ লিংগ, তাতে পূজা কৰিব পাৰি। আমি আজৰি হ'লোঁ। আৰু এইফালে এয়া দাদাকেইজনক লগ পালোঁ, কালি গুৱাহাটীত খেল চাবলৈ আহিছিলে। ঘৰ কোন জেগাত আছিলে? ঘৰ মোৰ নাৰায়ণপুৰত হয়। নাৰায়ণপুৰ। আৰু আপোনাৰ? নাওবৈচা। আৰু আপোনাৰ? নাওবৈচা। ওচৰৰে মানুহ, মাজুলী লখিমপুৰ বেছি দূৰ নহয়। আমি বেছি সময় নকৰোঁ, এতিয়া ইয়াৰ পৰা যামগৈ। আৰু চাওকচোন ৰূপৱে, সেইটো এদিন ৰূপৱেটো উঠিব লাগিব। আৰু ইয়াৰ পৰা তললৈ চিৰিকেইটা ক'ত আছিলে বাৰু? আমি অকণমান তললৈ যদি পাৰোঁ যাবলৈ চেষ্টা কৰিম। চিৰি আছে যাব পৰা। আৰু এইখনে আছিলে মেইন গেটখন, সোমাই যাব পাৰি ভিতৰলৈ। আৰু এইটো ক'ত আছে? হৰগৌৰী মন্দিৰ। অ' মাই গড, বৰ পৰিপাটিকে ৰাখিছে ন জেগাটো? জেগাটো বৰ ধুনীয়া, ভাল লাগিলে। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে? কালি খেল চাই কেনেকুৱা পালে কওকচোন? এই লাইটটো যে অফ হৈ গৈছিলে বুলি কৈছিলে, পুৰা আন্ধাৰ হৈ গৈছিলে নে কোনোবা এটা চাইড হৈছিলে? মানে আন্ধাৰ হোৱা নাছিলে, মানে এটা চাইড অকণমান হেৰি হৈ গৈছিলে, মানে পোহৰটো কম হৈ গৈছিলে। আৰু সেই বস্তুটো মানে দেখা নাই ক'তো, ক'ৰবাত দেখুৱাইছে। সেই ফটো এখন পাইছোঁ, খালি ভিতৰ ক্লিপটো দেখা নাই। মই ভাবিছিলোঁ কি গোটেই ভিতৰটো আন্ধাৰ হৈ গ'ল। চাৰিটা লাইটৰ খুঁটা থাকে, তাৰে এটা মানে অফ হৈ গৈছিলে। টেকনিকেল প্ৰব্লেমৰ কাৰণে হ'ব পাৰে, থাকেই নহয় জানো? সেইটো হৈ যাব পাৰে, কাৰণ সেইটো ইলেক্ট্ৰিক প্ৰব্লেম ন, সেইটো টেকনিকেল প্ৰব্লেম, যেতিয়া তেতিয়া য'তে ত'তে হৈ যাব পাৰে। আৰু এটা কথা কওঁ, ইয়ালৈ আহি আমি এটা বেলেগ এটা ফিল হ'ল, সেইটো ক'ম আপোনালোকক ইয়াতে যদি কৈ দিওঁ পিছতেতো মানে বদনাম কৰা নিচিনা হ'ব কথাটো। গতিকে এতিয়াই পটককৈ কৰি দিবলৈ অকণমান অসুবিধা, কিন্তু কম এটা বেয়া বস্তু, মানে বেয়া মানে এইটো কি বুলি কয় আৰু, চলি আছে চাগে, পৰম্পৰা নিচিনাই হৈ গ'ল এতিয়া। গতিকে এইটো বেয়া পায়ো লাভ নাই, কিন্তু মই নিজে অনুভৱ কৰিলোঁ, মাজুলীৰ মানুহ যিহেতু। আৰু মাজুলীত সেই বস্তুটো দেখা নাই। আমাৰো তাতো সত্ৰ আছে, সত্ৰত বিভিন্ন জেগাৰ মানুহ যায়, সেৱা কৰে, তাতে বন্তি জ্বলায়, চাকি জ্বলায়। তো এই পৰিৱেশটো মই দেখা নাছিলোঁ। অলপ নামি আহিছোঁ তললৈ, আৰু ইয়াৰ পৰা এবাৰ ভিউটো চাওক ব্ৰহ্মপুত্ৰখনৰ। আৰু আমি যাম সৌখিনিলে, তাতে যাম। আৰু এই দাদাকেইজনক পুৰা কথাটো জানিম, মই যিহেতু নিজে অনুভৱ কৰিছিলোঁ, আৰু দাদাকেইজনেও একেটা কথাকে অনুভৱ কৰিছিলে। তাতে আপুনি সেৱাটো কৰাৰ পিছত দক্ষিণাটো দিয়ক, বা আমি গম নাপাওঁ যে ইয়াত আমি কৰিলোঁ, সেৱা কৰাৰ পিছত দক্ষিণাটো দিব সময়ত নিজৰো এটা মানে বেয়া লাগে, নহয় জানো? দক্ষিণাটো নিদিয়াকৈ সেৱাটো কৰিবলৈ। আৰু হয়তো এনেকুৱাও হ'ব পাৰে আপোনাৰ ওচৰত পইচা নাথাকিবও পাৰে, আৰু তেনেকুৱা সময়ত আপুনি কি অস্বস্তিবোধ নকৰিব জানো? দক্ষিণা এটা নিদিয়াকৈ জানো সেৱাটো কৰোঁ? গতিকে তেনেকুৱাবোৰ কথা কাৰণে মোৰ অকণমান কিবা এটা বেয়া লাগিলে, কিন্তু বাকী চব ঠিকে আছে। সেইটো হ'ব নালাগে আচলতে। তো আৰু নিজেই দক্ষিণাটো মানে কিয় দিয়া নিদিয়া আপোনাৰ নিজৰ ব্যক্তিগত কথা, হয়তো তেনেকৈ আপোনালোকে ভাবিব পাৰে। কিন্তু যেতিয়া ইয়াত কৈ দিয়ে, যিজন তাত আপোনাৰ কি বুলি কয়, এজন কি পূজাৰী থাকে, তেখেতে যদি কৈ দিয়ে দক্ষিণাটো দিয়ক বুলি, তেতিয়া আপুনি নাই বুলি ক'বলৈ অকণমান অস্বস্তিবোধ আপুনিও কৰিব বা ময়ো কৰিম। গতিকে সেইটো কাৰণে অকণমান বেয়া লাগিলে, বাকী একো নাই। দাদাহঁতক লগ পালোঁ, তো ভিডিঅ'টো ইমানতে এদায় কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব। আৰু দাদা কিবা এটা ক'ব নেকি?
তোমালোককো লগ পাই বহুত ভাল লাগিলে। ইমানে আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিৰ ভিডিঅ'টো ইমানে। পুনৰবাৰ কৈছোঁ ধন্যবাদ। জয় অসম। জয়। অ'কে।